আহিছে কুকুৰৰ ছোৱালী গোটেই কটাই দৰমহা ভাল কাৰণে আহা শিক্ষা পাইছো নহ'লে কুকুৰৰ ছোৱালী ঘৰত যায় জোতা খুলি মজাই দি কোবালো হৈ দে চলি হাজিৰা লং দে লেটস গো উপস্থিত মাস্টাৰ সুদল আইছো দে বিন্দু আছো দে ইবাগত দেখিল ই আজিও হৈছে ক্লাছ শেষ আজিও ইয়েস মাস্টাৰ ৰবি নিংনা ইয়েস মাস্টাৰ নয়ন ইয়েস মাস্টাৰ পুলক ইয়েস মাস্টাৰ এটা মাতে বাৰে বাৰে শুনান পাই আছো পাই দি আছানো মাস্টাৰ যাই যি কাম কৰি থাক দে তোৰ নিজৰ কামত ধ্যান নেদাই গো ই বা কিয় মৰবা সেই স্কুলত কাৰ পালাত পড়লো বিন্দু তই কালি স্কুল আহিবি না কিয় নাহিমে তোৰ বাপেৰ স্কুল নাকি তই যদি আহা মই নাহো আৰু তোৰ হাইস্কুলত থাকোতে ইংলিছ পঢ়াইছিলে বাইদেউজনী সঁচাই ধুনীয়া আছিলে ঐতা বোলে আহিল তাওলা মাষ্টৰ এটা আমাকে ক্লাছতে ককবা নেদে কাইনো বেংমংলা মাৰিলেছে ইমান বয়ামাত কাউৰত কৰি হাত ভাগ মাষ্টৰ নিজৰ কাম নকৰাই কিয় দেৰি হৈছে মোৰ মই ঘৰত যাব লাগে হাজিৰাটো দিম ঠেন বাপ্পা ওই কুকুৰৰ চলি আছে ধৰি একো কবাই নদিয়ে মধীন মাষ্টৰ ইবিলাক নাহে কিয় নাহে সি নাহে তুই ইয়াৰ কথা কব লাগে কিয়ে তই নিজৰ কাম কৰি থাক তই ৰিংকু ইয়াত গাড়ী এখন দাইছে মাষ্টৰ কুনাল মাষ্টৰ হিয়েটো গাড়ী চলাই আছিল কাদিৰ কুকুৰে খাইছি কি নহয় মানে ইয়াৰ কিতাপ বহি বিলাক কুকুৰে খাইছি তুষাৰ তাহাৰ কাষত তিৰিটো বোলে প্ৰেগনেন্ট তাতে হিয়াৰ কি হ'ল মানে তিৰিটো লালেকটো 2 বছৰ ধৰি ঘৰতে আহা নাই তাতে হি আৰু কিয় নাহিলা তোক মাষ্টৰ কাই বানাইছি ৰণী সি মালটো লগত শ্বিলঙত গেছে তই আহিবা নালগে দে তোৰ মালটোৰ লগতে গেছি দে পাছে গণিতৰ কিতাপ মই লচোন দেখোন আজি কিতাপ চিতাপ একো আনা নাই আমি কিয় আনানে দেখোন কিতাপ আজি 15 আগষ্ট বুলি ভাবছিলো সিদিনাখনে 15 আগষ্টত বুট খাই দেখোন পাহৰিলি নেকি 15 আগষ্ট গেছি দেখোন তোহাক আজি এনে যাবা নিদো মই তোহাক প্ৰশ্ন হলেও সুধিম আজি দে তেনেহ'লে ৰবিও কচো তই প্ৰথম সুৰংগ কোনে খুন্দিছিল ছাৰ মই তেতিয়া জন্মাই নাছিলো বিন্দুতে হাইছা বেছিতে তই আকৌ স্যার পিপরাই খুনছিল স্যার দে পাছা হ'ব দে তই ক'ব পাৰি বুলি জানো দে বই তা তই ইবাৰ লেচকৈ কচো সমবাই কাক বোলে স্যার কানার উপর খরা যায় তাকে বলে সমবাই গাধা তইও একে ব তই ইবাৰ চুদলে কচো জোৱাৰ ভাটা কাক বোলে কচো স্যার উপর বড়া পড়িল পানি পানি পড়ি হল গাটা গাটাও গাটা মস্ত গাটা তাকে বলে জোয়ার ভাটা মই পারিম জানি না তই পারবি তই তোহাৰ লগত কি যি হ'ব আর এটা প্ৰশ্নৰ উত্তৰটো ভাল কৰি দিবা নলিয়ে আৰু এটা কথা হল নহয় কি হল কৰোনাৰ কাৰণে কালিৰ পৰা লকডাউনে হ'ব স্কুল বা কিমান দিন বন্ধ হয় তাতো ঠিকেই নাই তোহনা ঘৰতে থাকবি ঘৰৰ পৰা নলবি লকডাউনত আৰু কিতাপ পাতিও ভাল কৰি চাবি দে মই যাম দে এতিয়া বা কি ভাল খবৰ দিলাই স্যারে টু 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 টু